आसामनि मोन 27 नोगोर आफादाव इं 2013 मायथाइनि 4 सेप्तेम्बरनि सिगां खामानि मावजेननाय सा 1044 मावसुमाफोरनि साख्रिखौ आसाम सोरखारनि केबिनेटआव सोरखारि खालामनायनि बिथांखि लानायखौ नोगोर आफादनि मावसुमाफोरनि गोसोआव रंजाखांनाय थासारि नुनो मोन्दों। बेबादिनो आफां आसामनि मुंख'जाथाव फालांगिनि जायगा बरपेटा जिल्ला सिंनि हावलि नोगोर आफादाबो आसाम सोरखारनि केबिनेट जथुमाव लानाय बे बिथांखिखौ खौरां बिजोंनि गेजेरजों गोजोननाय फोरमायो। সৰ্বপ্ৰথমে মই হাউলি বা অসমৰ মিডিয়া নিউজ মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত যোৱা 5/2/2025 ইংৰাজী তাৰিখে মোক অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত আৰু আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ অশেষ কষ্টত আমাৰ পৌৰসভাৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী অৰ্থাৎ 48 বছৰৰ সংগ্ৰামৰ বিনিময়ত আমি 1044 জনক চাকৰি চৰকাৰীকৰণ কৰিছে বুলি আমি শুনা পাইছোঁ বা কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু অৱশিষ্ট যিখিনি আমাৰ থাকি গেল সেইখিনি যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু জয়ন্ত মল্ল বৰুৱা বিভাগীয় মন্ত্ৰী তেওঁলোকক জানি অনুৰোধ এই অৱশিষ্ট কৰ্মচাৰী যাতে ছেকেণ্ড ফেজত কৰি দিয়াৰ বাবে আমি অনুৰোধ জনালোঁ। আরেকটা কথা হচ্ছে কি আমার সর্বমোট আছে এতিয়া চাকৰি ৰেগুলাৰ এমপ্লয় আছে 4 জন আৰু 8-9 জন আছে ফিক্সড কৰ্মচাৰী। এতিয়া অসম চৰকাৰে কিমান তাৰিখত কি প্ৰচেছত দিব তেওঁলোকৰ সিদ্ধান্ত আমি ক'ব নোৱাৰিম। এতিয়া কম যে 4 জন হৈছে 5 জন হৈছে যদি বেছি হয় সেইটো হ'ল ফিক্সড মানুহটো আছে 2 জন বেছি সেই তাৰিখ মতে পৰে সেই হিচাপে হ'লে 6 জন হয়। 6 জন হয়। বাইদেউ যেহেতু অসম চৰকাৰৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত লৈছে যে অসমৰ 2013 চনৰ 4 ছেপ্টেম্বৰ পূৰ্বত 71খন পৌৰসভাৰ যিহেতু 1044 গৰাকী চাকৰি নিয়মিত হ'ব, গতিকে আপোনালোকৰ হাউলি মিউনিচিপালিটি বৰ্ডৰ অধীনতো কেইবাগৰো কৰ্মচাৰী আছে বুলি আমি গম পাইছোঁ। এই ক্ষেত্ৰত প্ৰথমে মই ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়ালৈ মই ধন্যবাদ জনালোঁ। তেখেতে 5 ফেব্ৰুৱাৰী দিনা কেবিনেটত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু তথা আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া বিভাগীয় মন্ত্ৰী আমাৰ পৌৰসভাৰ তেখেতৰ সহযোগত আমাৰ যি দীৰ্ঘদিনীয়া পৌৰসভাৰ অভাৱ আছিল এই অভাৱ বিশেষকৈ পূৰণ কৰিছে। তাৰ কাৰণে মই তেখেতসকললৈ মোৰ ফালৰ পৰা একদম আন্তৰিকতাৰে মই ধন্যবাদ জনালোঁ আৰু সুখী হৈছোঁ যিহেতু মই পৌৰসভাৰ এগৰাকী পৌৰপতি। ইয়াতে কৰিব লগা আৰু পৌৰসভাৰ কাম বহুত আছে। আমাৰ পৌৰসভাৰ আমাৰ যিকেইজন আমাৰ বৰ্ডৰ মেম্বাৰ যিটো মাহিলী দৰমহা এইটো অলপ কম হৈ আছে, অলপ যদি তেখেতে বঢ়াই দিয়ে নিশ্চয় আমাৰ মেম্বাৰসকলৰ উপকৃত হ'ব বুলি মই ভাবোঁ। পৌৰসভাই যথেষ্ট আগত কৰি বহুত উন্নতি কৰিছে, কাৰণ আগতে এনেকুৱা সুবিধা পোৱা নাছিল, যাৰ কাৰণে আমাৰ পৌৰসভাবিলাকে কৰ্মক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল। কিন্তু এতিয়া আমাৰ বিজেপি চৰকাৰখনে পৌৰসভাৰ ওপৰত বহুত গুৰুত্ব দিছে, যাৰ কাৰণে এতিয়া পৌৰসভাই বহুত কামেই অভাৱনীয় কাম কিছুমান কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনালোঁ, কাৰণ আমাৰ দক্ষ মুখ্যমন্ত্ৰী সকলোৰে আদৰৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ হেমন্ত বিশ্ব ডাঙৰীয়াই বহুত ভাল পদক্ষেপ অসমখনৰ উন্নতিৰ কাৰণে লৈছে। তাৰ কাৰণে আমি তেখেতক সকলোৱে ধন্যবাদ জনাইছোঁ। লগতে ভগৱানে তেখেতক কুশলে ৰাখক এইখিনি মই মোৰ ফালৰ পৰা কৈছোঁ। আৰু মই আমাৰ দুজন খবৰ এটা আহিছে, আমাৰ 2 জন এমপ্লয় চৰকাৰীকৰণ হৈছে, তাৰ কাৰণে মোৰ আৰু ভাল লাগিছে।
এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ।